हेलो एवरीवन स्वागतम जनाइছো আপোনালোকক টু আসামিজ সিস্টাৰ্ছৰ অন্য এটি ভিডিঅ'লৈ আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো সেইটো হৈছে জলফাই আচাৰ এয়া চাওক মই জলফাই লৈছিলো প্ৰায় 1 কেজি মানে হ'ব অকমান বেছি হ'ব 1 কেজিতকৈ আৰু এইখিনি মই ভালদৰে ধুই হালধি নিমখ সানি কটাৰীখন দি অকনমান কাটি কাটি দিলো যাতে নিমখটো ভিতৰলৈকে সোমাই যায় আৰু মই ইয়া ৰ'দত শুকুৱাই ললো গোটেইখিনি চাওক মই কিমানটো জোখলৈকে শুকুৱাইছো পানী ইয়াৰ এক্সট্ৰা পানীটো যাতে নাথাকে ভালকে শুকাই যায় মই এখিনি গুটেখিনি চাওক এটো জুখলৈকে শুকুৱাই ললো আপোনালোকে সিজাইও বনাব পাৰে কিন্তু এনেকে শুকুৱাই পেলাই বনাই খাই চাবচোন খুবেই টেষ্টি লাগে খাবলৈ তাৰ পিছত এতিয়া মই এয়া মছলা খুন্দি লৈছিলো ইয়াত আছিল গোটা জিৰা আৰু মিঠি গুটি আৰু সফ আৰু মই ইয়াত দিছিলো জলকীয়া গুৰি আৰু দিছিলো নিমখ অলপ মই এখিনি শুকুৱাওতে দিছিলো আৰু মছলাখিনিটো দিছো মই ইয়াৰ পৰিমাণটো কৈ দিয়া নাই যেহেতু জলফাই আপোনাৰ কম বেছিও হ'ব পাৰে সেইভাবে আপোনালোকে নিজৰ জোখমতে দি লব তাৰ পিছতে গুটেখিনি মই মিক্সিত পিছি গোটা জিৰা মিঠি গুটি সফ আৰু শুকান জলকীয়া গুটেখিনি পিছি মই ইয়াত এয়া ঢালি দিলো আৰু মই পেকেট মছলাৰ ভিতৰত জলকীয়া গুৰি দিছো আৰু হালধি অলপ মই দিয়ে দিছিলো এখিনি শুকুৱাওতে তাৰ পাছত মই মছলাটো অকনমান হালধি দি দিছিলো কম হোৱাৰ বাবে তাৰ পাছত ইয়াত মই কেঁচা মিঠাতেল ঢালি দিছো মছলাখিনি ঢালি দিয়াৰ পাছত এয়া চাওক এনেকে কেঁচা মিঠাতেল ঢালিলে আচাৰটো খাবলৈ খুবেই ভাল লাগে আৰু মই অলপ অলপকৈ দিছো তেল আৰু তেলটো আপোনালোকে বেছিকৈ দি নিদিব বেছিকৈ দি দিলে জলফাইটোৰ গাত মছলাখিনি লাগি নাথাকে অকল তেলটো লাগি থাকে তেতিয়া খাবলৈ ইমান সোৱাদ লগা নহয় সেইভাবে তেলটো আপোনালোকে জোখত দিব ইয়া চাওক মই কিমানটো পৰিমাণত তেলটো দিছো চাব যাতে মছলাটো জলফাইটোৰ গাত লাগি থাকে এয়া চাওক এয়া মই ইমানটো জোখলৈকে দি দিছো তেলখিনি তাৰপিছত মই গুটেইখিনি ভালদৰে তল ওপৰ কৰি লৈছো মিক্স কৰি লৈছো ভালদৰে গৰমৰ দিনত এনেকুৱা আচাৰকণ পালে খাবলৈ ভাতকেটা হসকে বহুতেই ভাল লাগে আপোনালোকে বনাই খাই চাবচোন নিশ্চয় ভাল পাব তাৰ পাছতে মোৰ এটা বটলত এনেকে গাছটেঙা আছিল গাছটেঙাতে বীজ জলকীয়া আছিল মই ইয়াতে অকমান বীজ জলকীয়া দি দিছো এয়া বীজ জলকীয়াৰ তেল এয়া মই বীজ জলকীয়াৰ তেলো দি দিছো অকনমান যাতে গুণটো ভাল হয় আপোনালোকে নাথাকিলে নিদিলেও হ'ব মই এনে দি দিছো আৰু আপোনালোকে বেলেগ জলকীয়া দিলেও হ'ব মই তেল আছিল যেহেতু হেভাবে দি দিছিলো এয়া মই গুটেখিনি এটা মিক্স কৰি লম আকৌ ভালদৰে এখিনি আচাৰ লগে লগে খাবলৈ ভাল নালাগে আপোনালোকে ৰ'দত দি থাকিব সদায় তেতিয়া বহুত ভাল লাগে যিমানে পুৰণা হ'ব সিমানে ভাল লাগিব খাবলৈ এয়া মই গুটেখিনি মিক্স কৰি ললো ভালদৰে এয়া চাওক মই গুটেখিনি ভালদৰে মিক্স কৰা হৈ গল আৰু মই অলপ পকা জলকীয়া আনি সেইখিনি ভালদৰে ধুই দুদিনমান ৰ'দত শুকুৱাই ললো তাৰ পানীটো যাতে এক্সট্ৰা যেটো পানী সেই পানীটো যাতে শুকাই যায় ভালদৰে শুকুৱাই ললো তাৰ পাছত মই এখিনি যেতিয়া বটলত ভৰাম আচাৰখিনি তাৰ পাছতহে মই জলকীয়াখিনি ইয়াৰ ওপৰত কাটি দিম আপোনালোকে সৰিয়াটোত যেতিয়া আপোনালোকে আচাৰখিনি মছলা চছলা দি খানিব তেতিয়াও কাটি কাটি দিব পাৰে মই কিন্তু বটলটো ভৰোৱাৰ পাছতহে জলকীয়াখিনি কাটি কাটি দিলো এয়া পকা জলকীয়া চাওক দি দিছো আপোনালোকে জ্বলা কিমান পৰিমাণত খাই বেছি খাই নে কম খাই নিজৰ জোখমতে দিব জ্বলাটো তাৰ পাছত মই ইয়া বটলটোত দি ভালদৰে লৰাই ললো হৈ গল আমাৰ আচাৰ ৰেডি আপোনালোকক খাও খাও লাগিছে নে খুবেই টেষ্টি হৈছে কিন্তু দেই খাবলৈ আপোনালোকে জনাব আমাৰ এই ভিডিঅটো কেনেকুৱা লাগিল মই কিন্তু এটা জলফাই খাইহে আহিলো দেই খাও খাও লাগি গল ভিডিঅটো বনাই থাকোতে যেহেতু টেঙা খাই মই খুবেই ভাল পাওঁ আপোনালোকে জনাব আমাৰ ভিডিঅটো কেনেকুৱা লাগিল যদি ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যিসকল আমাৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আমাৰ এই ভিডিঅটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ